হাই গাইজ, গুঞ্জন মনো জোনালী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মুনুৱে মই এনেই অকণমান খোজকাঢ়ি আহি আছোঁ। এই মুনু আহি আছে, এইটো বন্ধুক দেখিছেনে? পূজাত লৈ দিছিলোঁ তাক। এয়া এনেই অকণমান খোজকাঢ়ি দিছোঁ সন্ধিয়া টাইমত। এয়া চাওকচোন, আমাৰ গাঁৱৰ মাজৰ ৰাস্তাটো কিমান ধুনীয়া। এইফালে পথাৰ আছে, এখন ডাঙৰ পথাৰ, আৰু এইফালেও পথাৰে আছে। আমাৰ ঘৰ সেইফালে আছে। মই এনেকৈ আহি ইয়াত পালোহি। আহি এই লগত এয়া মুনুও আহিছে। এয়া মুনু এনেকৈ নেদেখি এইফালে যোৱা, এইফালে যোৱা। অঁ, বন্ধুক, এইটো বন্ধুক কালি পূজালৈ গৈছিলোঁ, তাক লৈ গ'লোঁ অকণমান, গৈ দেখুৱাই আনিলোঁগৈ। দেৱী মাৰ ওচৰত আশীষ লৈ আহিলোঁগৈ। বন্ধুক আৰু গাড়ী এখনকে লৈ দিলোঁ। কিনো ল'ম আৰু, লাগেতো বহুত, কিন্তু চবটো ল'ব নোৱাৰোঁ, সৰু মানুহ যিহেতু, নহয় জানো। এয়া চাওক, এমনো হাই কৈ দিয়া, আমাক মৰম দিব বুলি কৈ দিয়া। এইফালে চোৱা, নাপায়, এইটো নোসোমাব মুখত। এয়া আহি আছোঁ। এইয়া দেখিছেনে, কোনোবা কেইজনমান ৰৈ মেলি ফটো মৰাত ব্যস্ত হৈ গৈছে। এই অলপ আগত যে দেখিছে, সেইটো আমাৰ পকা ৰাস্তা। আমি লালু ক'লে সেইফালেদিয়ে যাওঁ। এইয়া গাড়ী আহি আছে। এইয়া অকণমানকৈ দেখিছেনে, এইয়া গাড়ী আহি আছে। বাই বাই।